এতিয়া চোৱা কুৱেশ্যন নম্বৰ 7টো এবাৰ পঢ়ি চোৱা। সেনাৰ কেম্প এটাত নায়কজনে 1764জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দিগে পথালিয়ে শাৰীবোৰৰ সমান সংখ্যক সৈন্য থাকে। প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল? এতিয়া কুৱেশ্যনটো সুধিছে তোমালোকক 1764জন সৈন্য বৰ্গাকাৰ ৰূপত যদি থাকে তেনেহ'লে প্ৰতিটো শাৰীত কিমানকৈ আছে এইটো কৰিব লাগিব। ঠিক আছে, এনচাৰটো চোৱা। এনচাৰটো এনেকৈ কৰিম চোৱা 1764 দিছে হয়নে? 1764 জন সৈন্য আছিল। তেনেহ'লে এইটো আমি কি কৰিম এতিয়া? বৰ্গমূল উলিয়াম চোৱা। তেনেহ'লে 1764 বৰ্গমূল যিমান হ'ব তাৰে এনচাৰটো হ'ব। এইটো এনচাৰ হ'ব কিমান, প্ৰতিটো শাৰীত কিমান সৈন্য আছিল ইয়াৰ এনচাৰটো লিখিব। এতিয়া তেনেহ'লে এইটো উলিয়াবৰ কাৰণে আমি ফাৰ্ষ্টতে উৎপাদক বিশ্লেষণ কৰিম। ঠিক আছে, 1764 উৎপাদক বিশ্লেষণ কৰা কিমান যাব? কিমানেৰে যাব? লাষ্টত 4 আছে, এতিয়া 2ৰে যাব হয়নে? তেনেহ'লে কিমানেৰে যাব? 2 7 গুণ 14, 2 8 গুণ 16 হ'ল। 2 8 গুণ 16 হ'ল, একে 17 ইফালে হ'ল 16। 2 8 গুণ 16, 2 2 গুণ 4 হ'লনে? তেনেহ'লে আকৌ 2ৰে যাবনে? যাব। 2 4 গুণ 8, 2 4 গুণ 8, 2 1 গুণ 2। তেনেহ'লে এইটো 2ৰে নাযায়, এ আছে, 3ৰে যাবনে? যাব। 3 1 গুণ 3 হ'ল, ইফালে কিমান হ'ল? 14 হ'লগে। তেনেহ'লে 3 5 গুণ 15 হ'লে 3 4 গুণ 12 হ'ব। 3 4 গুণ 12, 13 14 21 হ'ল। 3 7 গুণ 21 হ'বনে? এইটো 7ৰে যাব। 7ৰে যাব কেনেকৈ চোৱা? 7 কৰা 7 2 গুণ 14 হ'ল, 7 গুণ 14 হ'ল। তেনেহ'লে 7 গুণ 7। তেনেহ'লে 7ৰে যাবনে? 3 7 গুণ 21, 3 7 গুণ 21 হ'ল। তেনেহ'লে চোৱা 7 দুটা হ'ল, 2 দুটা হ'ল, 3 দুটা হ'ল। তেনেহ'লে আমি এইটো এনেকৈ লিখিব পাৰোঁ নেকি? 1764 বৰ্গমূলক আমি এনেকৈ লিখিব পাৰোঁ। ইয়াত চোৱা, ইয়াত লিখি দিছোঁ 2 স্কোৱাৰ হ'ব, 2 দুটা আছে, 2 স্কোৱাৰ হ'ব, কিন্তু 3 দুটা আছেনে? 3 স্কোৱাৰ হ'ব, 7 দুটা আছেনে? 7 স্কোৱাৰ হ'ব। এতিয়া চোৱা এই স্কোৱাৰটো আৰু এই বৰ্গ স্কোৱাৰকেইটা কাট খাব বৰ্গটোৰ এইটো হয়নে? তেনেহ'লে থাকিলে কিমান? 2 × 3 × 7 হ'ব। তেনেহ'লে 2 3 গুণ 6 হ'ল, 6 হ'ল, 4 গুণ কিমান হ'ল? 42 হ'ল, 42। তেনেহ'লে এনচাৰটো এইটোৱে হয়। তেনেহ'লে আমি এনেকৈ লিখিম এতেকে কিমানজন সৈন্য আছিলে? 42 জন সৈন্য এটা শাৰীত আছিল। ঠিক আছে, আমি এইটো এনচাৰ এনেকৈ লিখিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 8 কি কৈছে? 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা। ঠিক আছে, 4 9 আৰু 10ৰে বিভাজ্য হ'ব লাগিব আৰু এনেকুৱা পূৰ্ণবৰ্গ হ'ব লাগিব যাক আমি 4 9 আৰু 10ৰে হৰণ কৰিব লাগিব আৰু আটাইতকৈ সৰুটো উলিয়াবলৈ কৈছে। এইটোকে কৰিবলৈ আমি ফাৰ্ষ্টতে 4 9 আৰু 10ক উৎপাদক উলিয়াই দিওঁ। ঠিক আছে, কিমানেৰে যাব? 2ৰে কৰি চাওঁ কিমান হ'ব? 2 2 গুণ 4 হ'ল, 2ৰে 9 যাব জানো? নাযায়, গতিকে 9 নামি আহিলে তেনেহ'লে 2 5 গুণ 10 হ'ল। ঠিক আছে, এই গোটেইকেইটা পূৰণ কৰি চোৱা কিমান হ'ব? 2 × 9 × 5 কিমান হ'ব? 2 গুণ 4, 4 5 গুণ 20, 20ত যদি আমি 9ৰে কৰোঁ 9 শূন্য শূন্য হ'ব, 2 9 গুণ 18 হ'ল হয়নে? তেনেহ'লে কিমান হ'ল? 180 হ'ল, 180 হ'ল। গতিকে 180টো এই তিনিওটাৰে বিভাজ্য হ'ল। তেনেহ'লে এই 180টোক আকৌ আমি উৎপাদক উলিয়াই দিওঁ। ঠিক আছে, 180টো পূৰ্ণবৰ্গ হ'বৰ কাৰণে 180 চোৱা 180টো কিমানেৰে যাব? 2ৰে যাব হয়নে? 2ৰে কৰিলে কিমান হ'ব? 2 9 গুণ 18 হ'ল, 90 হ'ল। তেনেহ'লে হ'ল 2 4 গুণ 8 হ'ল, একে 9 ইফালে 10 হ'ল, 2 5 গুণ 45, 2 45 কিমান হ'ল? 90 হ'ল। তেনেহ'লে 2ৰে যাবনে? নাযায়, কিমানেৰে যাব? 5ৰে যাব হয়নে? 3ৰে যাব নেকি? 3ৰে যাব, 3 গুণ 3 হ'ল, 3 গুণ 3 হ'ল, একে 4 ইফালে 10 কিমান হ'ল? 15, 3 5 গুণ 15, আকৌ 3ৰে যাব 3 5 গুণ 15। গতিকে ইয়াত চোৱা 2টো জুৰীয়াভাৱে আছে, 2 2, 3টো জুৰীয়া হৈ আছে, অকল 5টো অকলে হৈ আছে। কিন্তু আমি এটা কথা ইয়াৰ আগত শিকিছিলোঁ যে 5ৰে ইয়াত যোনটো জুৰীয়া হৈ নাথাকে তাক আমি নাই পূৰণ কৰিলে নতুবা হৰণ কৰিলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম হয়নে? গতিকে এই 5টোৰে এতিয়া এইটোকে আমি এই 180টোক আমি এনেকৈ লিখিব পাৰোঁনে? ইয়ালৈ চোৱা 180টো আমি পূৰ্ণবৰ্গ কৰিবৰ কাৰণে এইটো ইকুৱেলটো আমি লিখিব পাৰোঁ কিমান হ'ল? 2 × 2 × 3 দুটা হ'ল, 3 × 3
ইনটু 5 আছিল মানে গতিকে ইয়াক আমি পূৰ্ণবৰ্গ কৰিব পালে যোনটো এইটো 5 টো বিজুৰীয়া হৈ আছে গতিকে 5 ৰে পূৰণ কৰি দিও ঠিক আছে ইয়াকো যদি আমি 5 ৰে পূৰণ কৰি দিও পূৰণ 5 তেনেহলে এনসাৰ কিমান হ'ব 5 শূন্য শূন্য হ'ল 5 7 গুণ 40 শূন্য 4 কৰিলে 1 5 গুণ 5 5 4 9 হ'ল এনসাৰটো কিমান হ'ল 900 তেনেহলে 900 টোৱে আটাইতকৈ 900 টো হ'ব আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা যাক আমি 4 9 আৰু 10 ৰে হৰণ কৰিব পাৰিম গতিকে লিখি দিবা ইয়াত এটাকে 4 9 আৰু 10 ৰে বিভাজ্য হৰণ কৰিব পৰা বুলি লিখিবা বিভাজ্য লিখিলেও একো নহয় হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল কিমান 900 ঠিক আছে এইটো বুজি পালা এতিয়া আমি কোৱেশ্চন নম্বৰ 9 টো ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 9 টো কি দিছে তোমালোকক পঢ়িছো এবাৰ হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা এতিয়া হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব কৈছে ঠিক আছে হৰণ পদ্ধতিৰে আমি কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিম সো ফাৰ্ষ্টতে 2116 আমি হৰণ কৰি দিম ঠিক আছে এইটো হৰণ চিহ্ন হয়নে তেনেহলে ইয়াত আমি কি কৰিব লাগিব ভালকৈ মন দি শুনি লবা ফাৰ্ষ্টতে আমি এই দুইটো চাম দুইটো এতিয়া এনেকুৱা সংখ্যা লব লাগিব যত নেকি ইয়াৰ বৰ্গমূল ওলাই এতিয়া দুইটো নিজে এটা মৌলিক সংখ্যা নহয় জানো গতিকে দুইটো নহব দুইটাকে লৈছো আমি 21 লৈছো ঠিক আছে 21 আমি কোনটো সংখ্যা আমি বৰ্গৰ লগত ওচৰা ওচৰি হ'ব ধৰি ললো ইয়াত আমি যদি 3 লওঁ ইয়াত যদি মই 3 লওঁ ইয়াত কিমান হ'ব লাগিব 3 ল'ব লাগিব 3 3 গুণ কিমান হ'ব 9 হ'ব এইটোতো বহুত সৰু 4 লৈ চাও হয় না 4 ললে কিমান হ'ব 4 4 গুণ কিমান হ'ব 4 4 গুণ 16 হ'ব এইটো সৰু হৈছে নহলে 5 লৈ চাও 5 5 গুণ কিমান হ'ব 5 5 গুণ 25 হ'ল 5 5 গুণ কিমান হ'ল 25 হ'ল 25 টো 21 তকৈ ডাঙৰ হ'ল কি নহয় সেই কাৰণে আমি সৰুটোকে ল'ব লাগিব কিমান ন 4 লম ঠিক আছে তেতিয়া হলে কিমান হ'ব 4 4 গুণ এই 4 টো একদম 21 ৰ পৰা লৈছো না দুইটা সেই কাৰণে 4 একৰ একেবাৰে শুনে কোনে 4 টো দিবা 4 4 গুণ কিমান হ'ল 4 4 গুণ 16 হ'ল তেনেহলে এইটো আমি টানি দিলো ইয়ালৈকে তাৰ পাছত আমি হৰণ কৰোঁতে কি কৰো ওপৰৰ পৰা তললৈ কি কৰো মাইনাস কৰো তেনেহলে 1 ৰ পৰা 6 মাইনাস কৰি দিয়া যাব জানো না যায় এই কাৰণে ইয়াৰ পৰা 1 খাৰ কৰি দিয়া তেনেহলে ইয়াত কিমান হ'ব 11 হ'ব 11 ৰ পৰা 6 মাইনাস কৰিলে 5 হ'ল তেনেহলে 5 টো সৰু হৈছে এই কাৰণে 1 বিয়োগ কৰিলো 51 হ'ল ঠিক আছে আৰু 6 টো নমাই দিলো কিমান হ'ল 516 তাৰ পাছত কি কৰিব লাগিব ভালকৈ মন দি শুনি লবা ইয়াত কিমান লৈছিলো আমি 4 লৈছিলো নে 4 4 গুণ 9 লৈছিলো নে সেই 4 লৈছিলো নহয় একেটা 4 কে আমি আৰু এবাৰ যোগ কৰি দিব লাগিব আৰু এবাৰ যোগ কৰি দিলে তেতিয়া যোগ কৰিলে কিমান হ'ব 4 আৰু 4 যোগ কৰিলে কিমান হ'ব 8 হ'ব ঠিক আছে তাৰ পাছত আমি কি কৰিম সো তাৰ পাছত আৰু এটা স্টেপ আছে ইয়াত আমি এনেকুৱা এটা সংখ্যা লব লাগিব যোনটো সংখ্যাৰে ললে একেটা সংখ্যাৰে পূৰণ কৰিলে এইটো ওলাব ধৰি ললো আমি ইয়াত যদি 1 লওঁ যদি মই 1 লৈছো তেনেহলে ইয়াত আমি 1 এৰে পূৰণ কৰিম তেনেহলে 1 1 গুণ 1 হ'ল 1 8 গুণ 8 হ'ল মাত্ৰ 81 হে হ'ব এই কাৰণে আমি ইয়াত এনেকুৱা এটা সংখ্যা লব লাগিব যোনটো পূৰণ কৰিলে একেটা ওলাব কি ল'ব লাগিব যেনিবা ধৰি ললো 6 লওঁ ঠিক আছে যদি 6 লৈ চাও তেনেহলে 6 পূৰণ কৰি চাও 6 6 গুণ 36 ওলাইছে নে 6 8 গুণ 48 8 6 গুণ কিমান হয় 6 6 গুণ 36 হ'ল ইফালে 3 হ'ল 6 গুণ 48 49 50 51 516 ওলাইছে নে গতিকে আমি 6 টোকে ল'ব লাগিব এই 6 টো আমি ওপৰত লিখিম ওপৰত লিখিম তেনেহলে কিমান হ'ব 6 6 গুণ 36 ৰ 6 ইকুয়াল 3 6 8 গুণ 48 49 50 51 51 তেনেহলে এনসাৰটো ইমানতে ইয়াৰ পৰা ইয়ালে বিয়োগ কৰিলে কিমান হ'ব 0 হ'ব তেনেহলে আমাৰ এনসাৰটো 46 হ'ব কোৱেশ্চন নম্বৰ 2 টো একেটা নিয়মতে কৰিম ঠিক আছে 4761 ক আমি ফাৰ্ষ্টতে ইয়াক দুভাগ কৰি লওঁ এইটো এভাগ এইটো ঠিক আছে যে নহওক 41 টো দুভাগ কৰিলো 47 ৰ ওচৰা ওচৰি বৰ্গ কি হ'ব চোৱাচোন আমি যদি 4 ৰে কৰিও 4 গুণ কিমান হয় 16 আছিল অথনি আমি উলিয়াইছিলো হয়নে 5 ৰে কৰিলে 5 5 গুণ কিমান হয়
25 হয় 6 ৰে কৰিলে 6 6 গুণ 36 হয় হয়নে হাতেৰে কৰিলে 7 7 গুণ 49 তেনেহলে 49 ওলাইছেগে 49 টো 47 তকৈ ডাঙৰ হৈছে নে গতিকে ডাঙৰটো আমি ললে হ'ব জানো নহব আমি সৰুটোকে লম কিটো লম সৰুটো ইয়াত আমি 6 লৈছো তেনেহলে ইয়াত কিমান লব লাগিব 6 লব লাগিব 6 6 গুণ কিমান হ'ল 36 হ'ল 6 6 গুণ কিমান হ'ল 36 36 হলে 36 এতিয়া ওপৰৰ পৰা তললৈ কি কৰিব লাগিব আমি বিয়োগ কৰিব লাগিব 7 ৰ পৰা 6 গলে কিমান হ'ল 7 ৰ পৰা 6 গলে 1 হ'ল তেনেহলে 4 ৰ পৰা 3 গলে কিমান হ'ল 1 হ'ল তেনেহলে 6 নমাই দিলো 1 নমাই দিলো ঠিক আছে ইয়াৰ পাছত আমি কি কৰিছিলো ইয়াৰ পাছত আমি এক 6 লৈছিলো যেতিয়া আকৌ 6 ৰে আমি প্লাস কৰিব লাগিব যোগ কৰিলে কিমান হ'ব 6 6 কিমান হয় 12 হ'ল হয়নে তাৰ পাছত আমি কি কৰিছিলো ইয়াত এনেকুৱা এটা সংখ্যা লৈছিলো যাক আমি একেটা সংখ্যাৰে পূৰণ কৰিলে এই এনসাৰটো ওলাইগে হয়নে ইয়াত 1 টো আমি লব নোৱাৰো কাৰণ 1 ললে 121 আমি 1 এৰে গুণ কৰিলে 121 হয় এটো বহুত ডাঙৰ নাম্বাৰ হয় না সেই কাৰণে আমি এটো ডাঙৰ নাম্বাৰ যেতিয়া ডাইৰেক্ট আমি আতেৰে কৰি চাইছো হবনে আতেৰে কৰি চাব দিবা আতেৰে কৰি চালে কিমান হ'ব এনেকে 3 4 5 6 7 এনেকে কৰি চাবা যদি আতেৰে কৰি চাও 8 গুণ 64 64 4 হৈছে ওলাইছে জানো 4 ইয়াত 1 হে আছে সেই কাৰণে আমি এই 4 টো ইয়াতে আমি গম পালো এইটো এনসাৰটো নোলাবগে সেই কাৰণে আমি ইয়াত 9 লৈ কৰি চাম ঠিক আছে 9 ৰে কৰিলে ওলাব নাই 9 9 গুণ 9 9 গুণ একাকিৰ 1 1 ওলাইছে নে এইটো হ'ব পাৰে 9 9 গুণ একাকিৰ 1 হ'ল 8 ওলালে হয় না 2 9 গুণ 18 19 20 21 22 23 24 25 26 হ'ল 26 ৰ 6 হ'ল হলনে তেনেহলে ওপৰলে কিমান হ'ল 2 হ'ল তেনেহলে 1 9 গুণ 9 10 11 1161 একেটা এনসাৰ ওলাইছে গতিকে কিমান হ'ব এনসাৰটো 9 হ'ব তেনেহলে 9 হলে 9 ৰে এইটো পূৰণ কৰিলে 129 ক পূৰণ কৰিলে আমি কিমান পাও 1161 তেনেহলে এইটো আমি ইয়াৰ পৰা ইয়ালৈ যোগ কৰিলে 0 হ'ব গতিকে এনসাৰটো কিমান হ'ব 69 হ'ব ঠিক আছে তেনেহলে কোৱেশ্চন নম্বৰ 3 টো কৰিছো কোৱেশ্চন নম্বৰ 3 টো একেটা নিয়মতে কৰিম একেটা নিয়মতে ঠিক আছে 5 7 576 মই অলপ তল লিখি দিছো 576 তেনেহলে আমি 576 আমি কিমানেৰে কৰিব লাগিব এটো 5 আছে হয় না তেনেহলে আমি ইয়াত 2 ৰে ল'ব পাৰো যেহেতু ইয়াত দুটা ললো ইয়াত জুৰিয়া নহয় এটাহে আছে তেনেহলে ইয়াত এটা লৈছো কিমান হ'ব 2 দুগুণ 4 হ'ল 2 দুগুণ কিমান হ'ল 2 দুগুণ 4 হ'ল ভালকে মন দি চাই লবা 2 দুগুণ 4 হ'ল তেনেহলে ইয়াৰ পৰা 5 ৰ পৰা 4 গলে কিমান হ'ব 1 হ'ল 7 হ'ল 6 নমাই দিলো তেনেহলে আমি তাৰ পাছৰ স্টেপটো কি কৰিছিলো 2 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 2 দুগুণ 4 হ'ল ইয়াত আমি কি সংখ্যা এনেকুৱা ললে এই সংখ্যাটো পাম তেনেহলে কিমান হ'ব লৈ যোৱা যদি আমি 4 লওঁ তেনেহলে 4 4 গুণ কিমান হ'ব 16 হ'ব 4 4 গুণ কিমান হ'ব 16 ৰ 6 উকলিলে 1 4 4 গুণ 16 একে 17 হয় 176 ওলাইছে নে ওলাইছে তেনেহলে আমি ডাইৰেক্ট ইয়াত 4 লৈ কৰো 4 লৈ কৰিলে 4 4 গুণ 16 ৰ 6 উকলিলে 1 4 4 গুণ 16 একে 17 তেনেহলে এনসাৰটো 24 হ'ব ঠিক আছে লাষ্টৰটো কৰিছো চোৱা 6084 ঠিক আছে 6084 আমি কৰিছো এটো মই মুছি দিছো অলপ বেয়া হ'ল লিখিবলৈ 6084 ঠিক আছে তেনেহলে আমি ইয়াত কি কৰিব লাগিব দুভাগ কৰিলো 60 হ'ল 60 ৰ একদম ওচৰা ওচৰি কৰিব কি হ'ব আমি 6 ৰে কৰিলে 6 6 গুণ 34 হয় 7 ৰে কৰিলে 7 7 গুণ 49 8 ৰে কৰিলে 8 8 গুণ 64 হয় গতিকে 64 টো 7 তকৈ ডাঙৰ হয় সেই কাৰণে আমি 7 ৰে কৰিম 7 7 গুণ কিমান হ'ব 49 কিমান হ'ব 49 49 তে লিখিলো 49 তেনেহলে 10 ৰ 9 গলে কিমান হয় 1 হ'ল তেনেহলে ইয়াত কিমান থাকিলে 5 5 ৰ 4 গলে 1 থাকিলে 8 হ'ল 4 হ'ল তাৰ পাছৰ স্টেপটো কি হয় কোৱা এইটো 7 লৈছিলো 7 এৰে প্লাস কৰিলো 7 2 7 কিমান হ'ব 14 হ'ব 14 হ'বনে তেনেহলে ইয়াত কি সংখ্যা পূৰণ কৰিলে আমি এইটো পাম তেনেহলে 8 লবা 1 2 3 কে 5 এৰে কৰি আৰম্ভ কৰিবা তেতিয়াহলে 8 যদি পূৰণ কৰো তেনেহলে 8
8 পূৰণ কৰি চোৱা 8 গুণ 64 4 হ'ল হয়নে এইটো 4 মিলিছে ডাইৰেক্ট ইয়াতে আমি গম পাম ইয়াত মিলিবনে নিমিলে হয়নে 8 গুণ 64 4 তেনেহলে 6 নামি আহিলে উকলি হ'ল 4 8 গুণ 32 33 34 35 36 37 38 ৰ 8 ইয়াত মিলিছে নহয় তেনেহলে এনসাৰটো ওলাব 38 হ'ল 3 উকলাই 1 8 গুণ 8 9 10 11 তেনেহলে এইটো এনসাৰ মিলিছে নে তেনেহলে কিমান লব লাগিব 8 ৰে পূৰণ কৰিলে 8 8 গুণ 64 4 তেনেহলে 6 নামি আহিলে 8 4 8 গুণ 32 32 4 8 গুণ 32 6 টো যোগ কৰিলে এইটো হবগে তেনেহলে এইটো কৰিলে 8 গুণ 8 হ'ল কিমান হ'ল 9 10 11 11 টো এইটো তেনেহলে এইটো মুছি দিছো এনসাৰটো কিমান হ'ব ইয়াৰ পৰা ইয়াৰ ইনটু কৰিলে কিমান হ'ব 0 হ'ব তেনেহলে এনসাৰটো 78 বুলি আমি গম পালো এইখিনি আছিল ভালকৈ আপুনি এবাৰ চাই লোৱা গোটেই এনসাৰটো সৰল পদ্ধতিৰে কেনেকৈ বৰ্গমূল উলিয়াইছো ঠিক আছে